অন্তরে কান্দিবই কিন্তু যিটো সন্তানে সমাজত বিষবাস পঢ়ে বিয়পায় তাক তুমি ঘীন কৰিব পাৰিব লাগিব কাৰণ তুমি এগৰাকী নাৰীও ইমান টান টান কথাবোৰৰ অৰ্থ মই বুজি নাপাওঁ মই মাথো ইয়াকে জানো যে মোৰ ল'ৰা এটা হেৰাইছিল হঠাতে উভতি অহা বুলি খবৰ পাইছোঁ মোৰ চকুৰে তাক এবাৰ মৰম কৰি থৈ আহিবলৈ মোৰ বৰ মন গৈছে কিছুমান অসুস্থ মস্তিষ্কৰ মানুহৰ কথা ভাবি ভাবি কিন্তু মই নাযাওঁ এবাৰ স্বামীয়ে মানা কৰাৰ পিছত সেই কাম কৰিবলৈ মই কেতিয়াও নাযাওঁ মাৰককৈ বুজাবি মাজনী অনৰ্থক হেঁপাহৰ বোজাবোৰ টানি টানি তেওঁ যেন নিজৰ অন্তৰখনক কষ্ট নিদিয়ে তেওঁৰ সেই কষ্ট চাই থাকিবলৈ মোৰো বৰ কষ্ট হৈও অতীতটো মন্থন কৰি যাৰ সৈতে বৰ্তমানৰ কোনো
সম্পৰ্কই নাই কি বেয়া নালাগে তই মোৰ মনে নীতি সন্দেহ নকৰিবি মাজনী কিমান দিনৰ মূৰে নিচাৰ সোৱাদ ল'ব পাৰিছো সেইকাৰণে বেংকত আৰে যি বিচাৰা তাকেই পাই যায় আৰু নাইট পাৰ্টিৰ ঘৰত কোনো কথাই নাই ইয়াতে মানলে ইয়াতে মানলে আৰু ইয়া চলিয়ে থাকে না আরে তুই কম জিনিস নয় রে কলেজত থাকোতে তই মোৰ চাম নাম্বাৰ 1 আছিলি আরে ভাই এতিয়াও তো সামসা কেনে কৰি আছো না বলো তোৰ গানে খাকি পোছাক আছে নেকি এই যে ভাই এইজন মোক ফাদারে কিনে দিছে রে 20 লাখ টাকা ফাদা বলে বৰ মৰম কৰে নহয় ল'ৰা ছোৱালীবোৰক আরে মই তো আসলে তোৰ দৰে ইমান টেলেন্টেড নাছিল গতিকে ফাদারে ভাবি আছে ইয়া কিবা এটা কৰি দিব নোৱাৰে আরে টেলেন্ট থকা হলে হয়তো তোক তোৰ ঘৰৰ পৰা কলে হয় তোক ৰেষ্টিকেট কৰা হৈছে সালা ৰেষ্টিকেট এই কিবা এটা এই সালা ঐ সালা ৰুস্ত তই ডিএসপি হলে এসপি হ এইবোৰ মই একো নাজানো তই সদায় মাৰা দিব লাগিব মই যিমান দিনলৈ বাচি থাকো তই মোক এইবোৰ চাপ্লাই দিব লাগিব সেইবোৰ নাপালে মোৰ মূৰ্তিয়ে কাম নকৰা হয় হাত ভৰিবোৰ কমিব ধৰে তোৰ মূৰটো কিবা ফাটি যাও কৰে আৰু তুমি কিবা মাৰি পেলাও লাগে আৰু মাৰি পেলাও ভাল আছে কিয় বাচি আছো মই কিয় বাচি আছো ওই ডক্টর ওচৰলৈ যাওঁ আরে কিয় যাম ডক্টৰ ওচৰলৈ কি ক'ব ডক্টৰে মোক দাস নলবি আরে নোৱাৰো মই দাস নলৈ থাকিব টেষ্ট কিনি মোৰ দুখিত হৈছে আরে কোনে দিব মোক টেষ্ট চা গাড়ি কিনে বেয়া হৈছে হস্পিটালত এডমিট হ'ব লাগে আরে গাড়ি কোনে যাব গাড়ি কোনে যাব আরে এইবোৰ ডক্টৰ ছটৰ সব পায় আরে যিমান দিন বাচি আছো তই মোৰ ডাক্তৰত থাকিবি মা খুঁজলে দি যাবি আরে ভাই এইবোৰ ইমান সহজতে পোৱা বস্তু নহয় ন চৰকাৰ বহুত ষ্ট্ৰিক হৈছে আৰু পুলিচ হৈ মই এইবোৰৰ লগত লেনা দেনা তাৰ মালৰো কমি নাই আৰু ডাঙৰ কবি এটা তোকে ফোনে মাতিছে আরে কিমান দিব জানা 10 লাখ আৰু ইমান টকা পোৱাৰ পিছত কিহৰ চিন্তা বেয়া কোনবে এই তোজা মই আহোঁতে ৰ যা কিবা টকা হ'লে খবৰ কৰিম যা কেনে আছ সঞ্জে মনত আছে চাগে কলেজত থাকোঁতে তই খুব চোকা ষ্টুডেণ্ট আছে আৰু আমিবোৰ আছিলোঁ একোটা ফাল্টু ষ্টুডেণ্ট আৰু এতিয়া চা মই হ'লো মই ডিএছপি আৰু ই হ'ল এজন পপুলাৰ ষ্টাৰ তথাপি ইমানো একো চেঞ্জ হোৱা নাই কলেজত তই চামচাগিৰি কৰি আছিলি এতিয়াও তই চামচা হৈয়ে আছ ওই সামসা নহয় মোৰ এইবোৰ জোজ হয় আৰু এইবাৰ চালা ষ্টেজত ইয়াৰ লগত মই গীতটো গাম হে দুস্তি नहीं छोड़ेंगे ওই গাবি না কিয় লগা মোৰ দৰে পপুলাৰ ছিংগাৰ এজনৰ লগত তোৰ ষ্টেজত উঠিব পাৰিলে আৰু মোৰ চিধাই প্ৰমোচন ভালে হ'ব পুলিচে ষ্টেজত উঠি নাচিব আৰু চোৰ ডকাইতে বাজনা বজাব ভালেই চলিব দে পুলিচে নাচিব যে মোক চলাবলৈ এতিয়াও পাহৰা নাই মই আহোঁ ৰ যা আরে মুখ চলা বলে বেলেগ হেল্প করে বুঝছ এ দাস হেরোইন এগুলো কখন পাবো দিগদার বুঝছে কিন্তু নিজে পুলিশ হয় না ইয়াক তো কোনে সন্দেহ নকৰে গতিকে মোৰ নিচা পূৰণত কোনো প্ৰব্লেম নাই তুমি এতিয়াও এইবোৰ খাই থাকা ৰমদা ভুল বুঝছ তই মই নিচা খোৱা নাই নিচাই মোক খাইছে মই মধুৰ ব্লাড পলিউটেড হৈ গৈছে ব্ৰেন লিভাৰ কিডনি চব ডেমেজ নিজকে এনেকুৱা কিয় ধ্বংস কৰা লাগিছে
তই এইবোৰ এতিয়া ভাল মানুহ নহওঁ কিয় তই ভাল হৈ উঠিলে ছাৰ বাইদেউ তোক আঁকোৱালি ল'ব তাৰমানে তই ছাৰৰ এজেণ্ট হৈ আহিছ মই আৰু এজেণ্ট হৈ অহা নাই এতিয়া কোনে কৈছে তহঁতক আমাক এই বাইদেৱে পঠাইছে মানে তোমাৰ বাইদেউ নাই আৰে তাইৰ আকৌ এইবোৰ উজান দিব কি হ'ল হা ঘৰৰ আটায়ে বিচাৰিছে তুমি ভাল হৈ ঘৰলৈ যোৱাটো চোৰা খেলিছিল তেওঁ তুমি থোৱা নাই ছাৰে মুখ খুলি একো নকয় কিন্তু 24 ঘণ্টাই মানুহটো তোৰ ঘৰ চিন্তাতে দহি থাকে তই যাৰ কথা কৈছ তহঁতক মই এতিয়া বহুত আগতে চিনি পাওঁ গতিকে তহঁতক 1% বেছি ভালদৰে চিনি পাওঁ মই চবকে চিনি পাওঁ বুলি ভাবা তুমি কিন্তু নিচিনা চব কথাই তুমি জানো বুলি ভাবা কিন্তু নাজানা আৰে এবাৰ গৈ সেই ঘৰখনত থিয় হ'বাচোন 24 ঘণ্টা কেৱল চালি পেলাই চেপা কামুনৰ ৰং ধুই পেলাই মানুহৰ ওচৰত থিয় হৈ মানুহৰ দুখখন লৈ যাবাচোন তুমি গম পাই যাবা তুমি কিমান কষ্ট দি আছা আৰু মই নিজে কিমান কষ্ট পাইছো তাৰ খবৰটো পাই লৈছে আৰে গম ল'বলৈ কিয়েতো পঠিয়াইছে আমাক আৰু মিছা কথা মই কিমানখিনি জীয়াই আছো মই কিমানখিনি মৰিছো দিনটো মই কেনেকৈ শেষ হৈ গৈছো মোৰ চিন্তাটো কিমান বাকী তাৰে থুলমূল হিচাপ কৰিব পৰাকে দহ চবকে তই নিজৰ বুলি নাভাবিবি নিজৰ দৰে বুলি আৰে নাভাবো কাৰণ ইমান দূৰ আঁতৰি আছো আৰু তহঁতে মোক যিমান ওচৰ চপাই দিব চেষ্টা নকৰা কিয় লাভ নাই মই বেয়া মানুহ বেয়া হৈ থাকে থাকা বেয়া হয় যোৱা জহন্নামলৈ দিয়া নিজকে খতম কৰি আমিতো আৰু চাকৰাই চলিব কিন্তু তোমাক লৈ খেলি ডাঙৰ কৰিছিলো বৰ কষ্ট হয় তুমি দেখিলে তাৰ চকু মানে দেখিলে মই গলিয়ে যাম আৰু তোৰ যেন বেলেগ ফুটি পাইছ নহয় মই ঘৰৰ পৰা দূৰত আহি তোৰ ছাৰৰ পৰা দূৰত থকা নেকি আৰে কয়টা কমপ্লেইনৰ কাৰণটো মই ৰেষ্টিকেল হৈছিলো ষ্টুডেণ্ট লিডাৰ হিচাপে মই কমপ্লেইন দিয়াটো মোৰ দায়িত্ব আছে মই দিছিলোঁ কিন্তু তাৰ পৰিণতি যে ইমান ভয়ংকৰ হ'ব মই সপোনতো ভবা নাছিলোঁ কিন্তু মই আঁতৰি অহাৰ কাৰণে আটাইতকৈ বেছি লাভ হৈছে তোৰ তহঁতৰ ছাৰৰ বিয়পত তই থাকিব পাৰিছ আৰু মোৰ বাধ্যতা যদি তই বিয়া পতাৰ চান্স পাইছ বিয়া কৰিব নাই দেচোন দিন-বাৰ হ'বলৈহে বাকী আছে তই কেনেকৈ গম পালি আৰে ইয়াৰে চব খবৰ কাৰেক্ট কৰিছো দোস্ত ভালে কৰিছ বুজিছ ছোৱালী যদিও ভাল তইও ভাল আৰে ভালে মিলিলেতো সকলোবোৰ ভালেই হয় ন আৰে মই বিচৰা ভাল মানুহে হ'ব নোৱাৰিম ভাল গিৰিয়াক কেনেকৈ হ'বা মোৰ সিদ্ধান্ত তহঁত বিয়া হবি আৰু সিদ্ধান্ত তহঁতলৈ চাই মই যাম তারা হজরি তোমার আকাশ শুভ এতিয়া নিচা খাই সঁচা কিন্তু নিচা খাই সি নিজৰহে অনিষ্ট কৰে বেলেগৰ অনিষ্ট কৰিবলৈ নাযায় তোমাৰ ভাইৰা কিমান উদণ্ড সেই আৰু দুনীয়াখনে জানিব বাকী নাই পেপাৰে তাৰ সদায় নাম ৰৈ থাকে পেপাৰ চেনেলবোৰে ভাইটিৰ বাহিৰৰ ৰূপটোহে দেখিছে অন্তৰখন দেখা নাই সেই সৰুৰে পৰা আমি খেলিছো ধুলিছো মই কেতিয়াবা কাটিলেও সি সহ্য নকৰিছিল মা দেউতাক ভগৱানৰ দৰে পূজা কৰিছিল সেই
ল'ৰাটো কাৰোবাৰ লগত শত্ৰুতা কৰিব আহিব। ৰিয়েকশ্যন ইমান ইমান বেছি শত্ৰুতা। যেনে কোনোবাই ঘূৰিয়াব আহিব। সেইবোৰ কথা সেইবোৰ মই বিশ্বাস নকৰোঁ। তুমি বিশ্বাস তুমি বিশ্বাস নকৰিলে কথাটো বিশ্বাস হৈ নাযায় নহয়। সেই বিশ্বাসটো মই সঁচা বুলি মানি নলওঁ। কিয় জানো মোৰ মোৰ মনটোৱে কৈ আছে এই ঘটনাৰ আৰু কিবা আছে এই ঘটনাৰ আৰু কিবা যেনে গভীৰ চক্ৰান্ত লুকাই আছে। কোনে চক্ৰান্ত কৰিব কোনে চক্ৰান্ত কোনে চক্ৰান্ত কৰিব? চক্ৰান্ত যিয়েই নকৰক কিয় মোৰ হাতত ৰেহাই নাই। নিজৰ বহুমূলীয়া জীৱনটো উচৰ্গা নকৰি নিজৰ সঁচা উচিত মানুহ কোৱা এই পৃথিৱী কোনো ভাল হৈ যাব। আমি ভাল হৈ থাকিলে নিজৰ বহুমূলীয়া জীৱনটো উচৰ্গা নকৰে। নহ'লে বহুমূলীয়াকো কৰি দিব। এই পৃথিৱীখনে get out! Get out!